হয়, আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰথমতে সমূহ কমতাপুৰবাসী, বিপিআৰবাসী লগতে সমগ্ৰ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষ, ৰঙালী বিহু, বিচুৱা, বৈশাগুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চাওক, আমাৰ আজি পবিত্ৰ দিনতে আজি চালকচা তীৰ্থযন্ত্ৰৰ যি মানে ঐতিহাসিক যি আমাৰ মন্দিৰ পাগলা বাবা, পাণ্ডডিঙা পাগলা বাবা, এই মন্দিৰ আজি শুদ্ধিকৰণ কৰা হ'ল। আৰু ইমান দিনে এই মন্দিৰত আমাৰ প্ৰাক্তন অভিযন্তা নিৰ্মল কুমাৰ নাথৰ মানে তত্ত্বাৱধানত ইয়াত ইমিগ্ৰেশ্যনৰ কাম চলি আছিল, মানে ইয়াৰ মন্দিৰটো ভাল কৰা কাম চলি আছিল। তো আজি কামখিনি সম্পূৰ্ণ যদিও হোৱা নাই, কিন্তু যিহেতু আমাৰ অহা 3 তাৰিখত আমাৰ অশোকা অষ্টমী ইয়াত মানে পালন কৰা হয়, তো এইকাৰণে আজি যিহেতু এটা পবিত্ৰ দিন, বছৰৰ প্ৰথমটো দিন, আজিৰ এই প্ৰথমটো দিনতে আজি আমাৰ মানে মন্দিৰৰ শুদ্ধিকৰণ তথা মন্দিৰৰ যি আমাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। আৰু চাওক, যিহেতু আমাৰ এইখন অঞ্চলৰ যিহেতু এটা পবিত্ৰ স্থান, আৰু এই মানে অনুষ্ঠানৰ লগত বহুতৰে আস্থা জড়িত হৈ আছে, আৰু এই অনুষ্ঠানৰ লগত মানে জড়িত হৈ মই নিজকে এজন মানে ভাগ্যৱান বুলি ভাবিছোঁ। আৰু আজি গোটেই চালকচাবাসীৰ লগতে বিভিন্ন জেগাৰ পৰা মানুহ আহিছে, আৰু আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। হয়, আমাৰ যিহেতু আজি প্ৰাণ প্ৰতিষ্ঠা হৈ গ'ল মন্দিৰৰ, আৰু যিহেতু আমাৰ অহা 3 বহাগ আৰু 16 এপ্ৰিল তাৰিখত প্ৰতি বছৰে ইয়াত অশোকা অষ্টমী হয়। এইবুলিও মানে অশোকা অষ্টমী বহুত ডাঙৰকৈ হ'ব, আৰু ইয়াত যিহেতু প্ৰতি বছৰে লাখ লাখ মানুহ ইয়াত মানে সমাগম হয়, আৰু আমাৰ ব্ৰহ্মপুত্ৰ পাৰত মানে ইয়াত চাৰান কৰে। এইকাৰণে মই আশা কৰিছোঁ এইবাৰ লাখতকৈ বেছি মানুহ হ'ব। আৰু মই আপোনালোকৰ জৰিয়তে সকলোকে অহা 3 বহাগত ইয়াত মানে যিহেতু আমাৰ মন্দিৰৰ নতুনকৈ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল, মন্দিৰ দৰ্শনো কৰা হ'ব, লগতে আমাৰ অশোকা অষ্টমীতো চাৰান কৰা হ'ব। এইকাৰণে ভক্তপ্ৰাণ ৰাইজক মই ইয়াত মানে আহিবৰ কাৰণে মই অহা 3 বহাগ তাৰিখে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।